বৰদিন। সমগ্ৰ বিশ্বত বৰদিনৰ উৎসাহ উদ্দীপনা। ন ৰঙীন লাইটেৰে সজাই তোলা হৈছে গীৰ্জাসমূহ। ধাৰালৈ নামি অহা পচন্দ শীতে দুগুণে বৃদ্ধি কৰিছে বৰদিনৰ মাদকতা। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ঘৰসমূহৰ লগতে ন ৰঙীন লাইটেৰে সজাই তোলা হৈছে গীৰ্জাসমূহ। কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰি গীৰ্জাসমূহ। উৎসৱৰ এই বতৰত পিছ পৰি ৰোৱা নাই সীমান্তত কৰ্তব্যৰত সৈনিকসকলে। পচন্দ শীতকো নেওচি সীমান্তত কৰ্তব্যৰত এইসকল সৈনিকে উদযাপন কৰিছে পবিত্ৰ বৰদিন। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভাৰতীয় সৈনিকসকলে উদযাপন কৰা এই ভিডিঅ'টো। কাশ্মীৰৰ এলঅ'চিত পচন্দ শীতকো নেওচি এইসকল সৈনিকে উদযাপন কৰিছে বৰদিন। কেৰলৰ ধ্বনি তথা সংগীতৰ তালে তালে নাচি বাগি আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গ'ল ভাৰতীয় সৈনিকসকল। উল্লেখনীয় যে বৰদিনৰ এই শুভ মুহূৰ্তত কাশ্মীৰৰ তাপমাত্ৰা -13ৰো ওপৰত। নেশ্যনেল ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট 7।